নিৰ্বাচনী টপ নহয় এইটো আমি চৰকাৰত অহাৰ পিছত UPPL দল নেতৃত্বত আমি যেতিয়া কাউন্সিলটো গঠন কৰিলোঁ আমাৰ UPPL দলৰ নেতা আমাৰ সকলোৰে মানে জনপ্ৰিয় আমাৰ ডাইনামিক লিডাৰ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যে BTR কাউন্সিলটো গঠন কৰা হ'ল আমি নিৰ্বাচনতে কৈছিলোঁ আমি পৰিৱৰ্তনৰ বাবে আমি চৰকাৰত আহিছোঁ আৰু পৰিৱৰ্তনৰ দৰকাৰ বুলি আমি স্লোগানটো দি আমি কাউন্সিলটো গঠন কৰিছোঁ যদি কাউন্সিলত অহাৰ পিছত যোৱাবেলি 17 বছৰ BTRত হাগ্ৰামা মহিলাৰ শাসনত BTCত তেখেতে যি ধৰণৰ প্ৰগ্ৰামটো কৰিছে তেখেতৰ নিচিনাই আমি কাউন্সিলটো চলাবলৈ বিচৰা নাই আমি কাউন্সিলত আমাৰ ৰাইজক আমাৰ 35 লক্ষ মানুহক অলপ নতুনত্ব আমি কিবা এটা দিব বিচাৰিছোঁ এইটো নতুনত্ব দিয়াৰ চিন্তাত আমাৰ BTRৰ প্ৰধান আমাৰ তেখেতৰ মানে মস্তিষ্কত তেখেতে ভাবিছে নতুন এটা চিন্তাধাৰা বিশেষকৈ অসম দৰ্শনৰ যি আঁচনিত আমাৰ অসম চৰকাৰে যি ধৰণে 2.5 লাখ টকা কৰি দিছিল মন্দিৰবিলাকক বা মঠ মন্দিৰবিলাকক আমাৰ চৰকাৰেও মানে এটা আঁচনি বনাইছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতে আলাৰী চাৰাং বিথাংকি নামেৰে এটা আঁচনিত নামটো দি আমি BTR থকা মঠ মন্দিৰবিলাকত আমি 2 লাখ টকা এককালীন এটা মানে হয় আৰ্থিক মানে হয়টো আমি আগবঢ়াম এইটো এটা আঁচনি আমি বনাইছোঁ এই আঁচনিৰ যি চেকটো MCLA হিচাপে 14টা কৰি আমি দিছিলোঁ আমাৰ 46 MCLA 14 কৰি দিছিলোঁ এই 14টা MCLA ভিতৰত মই গোৰ্খাৰ এজন প্ৰতিনিধি হিচাপে গোৰ্খা ডমিনেটেড এৰিয়াত গোৰ্খা গাঁওবিলাকত ময়ো দিছোঁ মই এইটো মোৰ ভাগত থকা যি চেকটো বিশেষকৈ গোৰ্খা গাঁৱত ইয়াত মই দিবলৈ আজি ওলাইছোঁ তো ইয়াত আমাৰ UPPL দলৰ পৰা আমাৰ নেতৃত্বসকলে ইয়াত উপস্থিত আছে আমাৰ ডেপুটি চিফ মহোদয়েও ইয়াত দুটামান দিছে আমি আজি 3টা চেক ইয়াত আমি বিতৰণ কৰিছোঁ বিশেষকৈ BTRত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আধ্যাত্মিক বিষয়বস্তু অলপ আমি চিন্তা কৰিছোঁ ধাৰ্মিক হিচাপে মানুহবিলাক অলপ মানে আগবাঢ়িব লাগিব ধাৰ্মিক হিচাপে যদি মানুহ আগ নাবাঢ়ে তেনেহ'লে আমাৰ সমাজক অনিষ্ট কিবা এটা হ'ব বুলি আমাৰ এটা ভয় আছে এই ভয় শংকাটো দূৰ কৰি আমি আধ্যাত্মিক হিচাপে আমি সমাজটো আগবঢ়াই লৈ যাওঁতে আমাৰ BTR চৰকাৰে চিন্তা কৰে আমাৰ BTR প্ৰধানে চিন্তা কৰে গতিকে আগন্তুক দিনত এনেকৈ বহুত স্কিমবিলাক আছে আঁচনিবিলাক আছে যি আঁচনিবিলাক আপোনালোকে পিছত গম পাব AIDF আৰু ইয়াত কি আছে AIDFটো আছে বুলি মই নাভাবোঁ AIDFটো আগতো বহুত সময়ত ইয়াত আহিছিল আজিৰ দিনত AIDFৰ যি নেতা তেখেত মানে বদৰুদ্দিন আজমল তেখেতৰ স্থিতি একো নাই তেখেতে এজন বেপাৰী মানুহ বিজনেছমেন মানুহ তেখেতে বিজনেছ কৰি ভাল পায় তেখেতে ক'ত নিজৰ বিজনেছটো লাভ হ'ব ক'ত বিজনেছটো অলপ ভাল কৰিব পাৰিম এইটো চিন্তা ধৰি যেতিয়া ৰাজনীতি কৰিবলৈ ওলাইছে গতিকে আজিৰ দিনত ভাৰতত মই ক'বলৈ ওলাইছোঁ ভাৰতত আজিৰ দিনত আমাৰ আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ যি ধৰণে আগবাঢ়ি আছে তেখেতক আৰু চেৰ পেলাই তেখেতক আৰু বিৰোধ কৰি ইয়াত ভাৰতৰ জনসাধাৰণে ভাল নাপায় বাকী যিমান ৰাজনীতিক দল ইয়াত নোলাওক কিয় মোদী ডাঙৰীয়াৰ যি মানে সপোন এই সপোনটো মানে সফল কৰি তুলিবলৈ ভাৰতৰ পৰা 140 কোটি মানুহে তেখেতক সমৰ্থন দিছে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত জনপ্ৰিয় নেতা তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি আমাৰ অসমৰ জনসাধাৰণে 120 কোটি মানুহে তেখেতক সহায় কৰিছে আজি BTRতো 35 লক্ষ মানুহে BTR থকা 23টা জাতি জনগোষ্ঠীয়ে প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰি আছে গতিকে ইয়াত আজিৰ দিনত আমাৰ BPF বা AIDF আন ৰাজনীতি দলৰ একো কাম নাই এইবুলি আমাৰ NDA বিশেষকৈ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স NDA হিচাপে আমি BJP AJP আৰু আমাৰ UPPL BTRত UPPL এই 3টাৰ এলায়েন্সত আমি BTRত মাথোন নহয় আমি অসমৰ 14টা সমষ্টি আমি এইবুলি জয়যুক্ত কৰি লৈ যাবৰ কাৰণে আমি সফল হ'ম বুলি আমি আশা কৰিছোঁ আৰু এইবাৰো হেট্ৰিক হিচাপে 3বাৰ মানে হেট্ৰিক হিচাপে 3বাৰৰ প্ৰধানমন্ত্ৰী হিচাপে আমি আজিৰ প্ৰধানমন্ত্ৰী দেখিবলৈ আমি বিচাৰিছোঁ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী BPF প্ৰধানক আহ্বান জনাইছে যিহেতুকে লোকসভা ইলেকশ্যন আহি আছে লোকসভা ইলেকশ্যনতো তেখেতক আহ্বান কৰিছে NDAৰ অংশীদাৰ বুলিও তেখেতসকলে দাবী কৰিব বিচাৰে কি ক'ব নাই মুখ্যমন্ত্ৰীয়ে কোৱাটো সঁচা তেখেতসকলেও BTC গঠন কৰিছিল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও BLTৰ এজন নেতা আছিল BLTৰ নেতা থকা সময়ত আজিৰ প্ৰধানমন্ত্ৰী আজিৰ BJP দলে তেখেতসকলক একৰ্ড কৰি দিছে তেখেতসকলক একৰ্ড কৰি তেখেতসকলক 17 বছৰ মানে ইয়াত শাসন কৰিবলৈ দিছে গতিকে এইবিলাক সকলো কথাটো চাই হাগ্ৰামা মহিলাৰীও আজিৰ দিনত BJPক সহায় কৰিব লাগিব বুলি তেখেতে আহ্বান জনাইছে এটা হাগ্ৰামা মহিলাৰ কথা সহায় কৰিব নকৰিব এইটো আমি ক'বলৈ নাযাওঁ কিন্তু আমাৰ মাজত এটা ভাল সম্পৰ্ক আছে আমি মুখ্যমন্ত্ৰীৰ লগত আমাৰ এটা আস্থা আছে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগত আমাৰ এটা আস্থা আছে তেখেতসকলে BTR একৰ্ড এটা কৰিছে তেখেতলোকৰ নেতৃত্বত BTR একৰ্ড কৰা হৈছে BTRক আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতসকলে বহুত আমাক সহায় কৰি আছে গতিকে অহা দিনত আমি বিশেষকৈ কোকৰাঝাৰ আৰু ওদালগুৰি দুটা সমষ্টি ওদালগুৰি যি দৰং নামেৰে যি নতুন সমষ্টি ইয়াত গঠন কৰা হ'ল এই দুটা সমষ্টিত কোকৰাঝাৰৰ কোন প্ৰাৰ্থী হ'ব ওদালগুৰি দৰং কোন প্ৰাৰ্থী এতিয়ালৈকে আমি ফাইনেল কৰা নাই আমি ভাবোঁ UPPLৰ এজন হ'লেও অন্ততঃ এজন হ'লেও এইবুলি প্ৰতিনিধিটো লোকসভাত যাব এটা কোকৰাঝাৰে হওক বা ওদালগুৰিত হওক এজন প্ৰতিনিধি যাব কোকৰাঝাৰৰ পৰা যদি UPPL খেলে নিশ্চয় ওদালগুৰি মংগলদৈত BJP খেলিব আমি কিন্তু এটাই কথা NDA হিচাপে অসমৰ 14টা সমষ্টিৰ পৰা আমাৰ সাংসদ জিকাই লৈ আমি দিল্লীত আকৌ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীক বনাব
বনাবৰ কাৰণে আমি মানে আমাৰ দলীয় কৰ্মকৰ্তাসকলে বৰ্তমান কাম কৰি আছে। থেংক ইউ।